হেল্ল' বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত এটি মৈদাম দেখুৱাম আপোনালোকক, আৰু ভিডিঅ'টো ভাল লাগিব, শেষলৈকে চাই থাকক তেন্তে। এতিয়া আহি পাইছোঁহি বেচলো মৈদাম। ইয়াত মৈদাম তিনিটা আছে। এটা হ'ল ৰজা মৈদাম, এটা হ'ল ৰাণী মৈদাম, আৰু এটা হ'ল তামুলী মৈদাম। এইখন দেখিছে বেচলো মৈদামৰ বিল। এই বিলখন যথেষ্ট আহল বহল। প্ৰথমতে আমি চাম এতিয়া ৰাণী মৈদামত উঠিম। এয়া মৈদামৰ ওপৰত উঠিলোঁ। ইয়াৰ পৰা তলৰ দৃশ্য চাবলৈ বিৰাট ভাল লাগে। এইফালে এপাক গৈ আহোঁ, মৈদামৰ এই কিনাৰে কিনাৰে এপাক ঘূৰি চাওঁ। মৈদামৰ কিনাৰে কিনাৰে বাউণ্ডাৰী ৱাল মাৰি থোৱা আছে। মানুহ দুজন বহি আছে, সুধি চাওঁ। মানুহ জানুৱাৰী সেনেকুৱাত আহে ন? মেডাম মেফিত আহে ন? জানুৱাৰী মেডাম মেফিৰ ওপৰত আহে। ইয়াৰ পৰা ওপৰৰ পৰা মানুহবোৰ, তলৰ মানুহবোৰ সৰু সৰু দেখি, আৰু এতিয়া মই ইয়াৰ পৰা নামি গৈ আগলৈ দেখুৱাম আপোনালোকক, আৰু চাই থাকক। ঢেকীয়া বুটলিছা নেকি? ৰাণী মৈদামত উঠিলোঁ, এতিয়া যাম ৰজা মৈদামলৈ। ৰজা মৈদামতো উঠি চাম। এইটো ৰাণী মৈদামৰ কিনাৰে কিনাৰে আহি আছোঁ। কিনাৰে কিনাৰে গৈ এইটো ৰাস্তা, পথাৰৰ মাজেদি ৰাস্তা এটা আছে। এই ৰাস্তাই গৈ পিনে এতিয়া ৰজা মৈদাম পামগৈ। এই পথাৰৰ মাজৰ ৰাস্তাইদি গৈ আপোনালোকক এইটো মৈদামৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু চাই থাকক আপোনাক। এয়া হৈছে মৈদামৰ পিছফালৰ গেটখন, আৰু এই গেটেদি মানুহ পিছফালে যায়। ওপৰলৈ এতিয়া উঠি গৈ আছোঁ, আৰু ওপৰত আপোনালোকক দেখুৱাম এটা পুখুৰী আছে। পুখুৰীটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পুখুৰীটো বৰ বেছি ডাঙৰ নহয়, সৰুৱে পুখুৰী। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। ওপৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, আৰু এয়া আহি পালোহি মৈদামৰ। আৰু মৈদামৰ সোঁমাজত থকা এইটো এটা পুখুৰী লেখীয়া গাঁত হৈ আছে। ইয়াত কোনোবাই হয়তো খান্দিছিলে চাগে, খন্দাৰ পিছত এনেকুৱা গাঁত হ'ল। এয়া বৰ্তমান এতিয়া পানী হৈ আছে। এয়া আপোনালোকক মৈদামৰ ওপৰৰ পৰা বিলখন অকণমান দেখুৱাম। এইফালে চাওক, বিলখন দেখিবলৈ কি ধুনীয়া লাগিছে ওপৰৰ পৰা। এইফালে দেখি এতিয়া তললৈ নামি যাওঁ। ইয়াত মেডাম মেফি পাতে। এইটো ঘৰটো দেখিছে আপোনালোকে। ইয়াত হাবি জংঘল হৈ গৈছে অলপ চলপ, আৰু মেডাম মেফি পতাৰ সময়ত চফা কৰি লয়। এইটো ঘৰটো দেখুৱাইছোঁ আপোনালোকক। এইফালে চাওক, এইটো ঘৰ, আৰু এই ঘৰটোৰ ভিতৰৰ ফালে অকণমান দেখুৱাম আপোনালোকক। এয়া দেখিছে, এয়া। আৰু আগলৈ আপোনালোকক দেখুৱাম, এইফালে গছ গছনি কেইজোপামান আছে। গছ গছনি কেইজোপামান দেখুৱাম আপোনালোকক মৈদামৰ ছাইডত থকা। এয়া গছ গছনি দেখিছে, মৈদামৰ ছাইডত থকা সেউজীয়া গছ, কি ধুনীয়া দেখিবলৈ।
এইবিলাক দেখিছে গছ-গছনি। আৰু এইফালে এতিয়া যাওঁগৈ। এয়া বিলৰ মাজত দেখিছে পদুম ফুল, কি ধুনীয়াকৈ পদুম ফুল হৈ আছে। বিলৰ কিনাৰতে ফুলি থকা এপাহ পদুম ফুল দেখিবলৈ বিৰাট ধুনীয়া লাগিছে। এপাহ দেখিছে পদুম ফুল। এইবিলাক দেখিছে বিলৰ মাজত পদুম ফুল, আৰু পদুম ফুলবিলাক কি ধুনীয়াকৈ ফুলি আছে। আৰু বিলখন দেখিছে কিমান আহল বহল। আৰু হাই কিনাৰলৈ দেখিছে আপোনালোকে ৰাণী মৈদামটো। আৰু এইফালে দেখুৱাইছোঁ, এইটো ৰজা মৈদাম আছিলে এইটো ছাইডত। এয়া বাউণ্ডাৰী ৱালৰ কিনাৰে কিনাৰে ফেঞ্চিং লগাই থৈছে। এই ফেঞ্চিঙৰ সিফালে মানুহৰ নিজৰ ব্যক্তিগত পুখুৰী। ইয়াৰ পুখুৰীত মাছ মেলি থৈছে। এই মানুহকেইজনে কিনো কৰিছে চাওঁ আহকচোন। ভাল এই দানা দিব লাগিছে নেকি? এয়া দেখিছে মাছ এতিয়া বৰ্তমান দানা দি থৈ গৈছে। আৰু সদায় আবেলি মাছক দানা দিয়ে। ইয়াত গোটৰ হৈ পিনে এই বিলখনত মাছ মেলিছে। আৰু বিলখন যথেষ্ট ডাঙৰ, গোটেই বিলখনতে মাছ মেলি থৈছে। ভিতৰলৈ সোমাই নাযাব আকৌ, সোমাই যাব নহয়। পদুমৰ চকা পালা? এইটো পদুমৰ চকা, এইটো কি খায়? ভিতৰৰ বগা বগা এইকেইটা খায় ন? এইটো পদুমৰ চকা। এয়া পদুমৰ চকা, পদুমৰ এই ভিতৰৰ বগা বগা এইবোৰ খায় বুলি কৈছে। বিলৰ মাজত এইবোৰ ভিতৰত দেখিছে সৰু সৰু গছৰ নিচিনা দেখি পাইছে। এইবোৰ মুহা এটা এটা আছে। মুহাটোৰ পৰা গছ এজোপা এজোপা ওলাইছে বিলৰ ওপৰতে। আৰু এই বিলৰ মাজত বহুত ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু। এতিয়া ঘৰ আহি পালোহি অলপ দেৰি আগত। আৰু ৰাতিপুৱা ভাত খাই গৈছিলোঁ, এতিয়া দুপৰীয়া হ'ল। আৰু এতিয়া ভোক লাগিছে মোৰ, আৰু ভাত খাব লাগিব এতিয়া। ভাত আছে কি নাই বনোৱা এতিয়া মানুহজনে জানিব। আৰু ভাত খাম। ভাত খাই বৈ অলপ সময় জিৰণি ল'ম। জিৰণি লৈ ঘৰৰ কিছু কাম কৰিব লাগিব। যদি মোৰ চেনেললৈ আপোনালোক প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অল বেল আইকন নটিফিকেশ্যনটো দবাই দিব। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।